হাই গুড মৰ্ণিং এতিয়া ৰাতিপুৱা হৈ আছে ৰাতিপুৱা মানে ৰাতি আৰু দেই ৰাতি 1:49 মান হৈছে চৰি হয় 1:49 হৈছে এয়া দেখিবলৈ পাইছে আপোনালোকে নমস্কাৰ আৰু সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ আস্থা এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ ব'লকচোন আজি ভিডিঅ'টো কি হয় চাওঁ আৰম্ভ কৰোঁ এয়া আমি আহি গাড়ীত বহিলোহি আন্ধাৰ লাইটসমূহ বন্ধ মানে ফ্লাছে জ্বলি আছে বন্ধ কৰি দিছে লাইটখিনি গাড়ীত বহি আমি গৈ আছোঁ মানে দূৰণি জেগালৈ গৈ আছোঁ সেইবাবে মানুহসমূহ নাচি বাগি গৈছে আৰু এয়া আমাৰ জেঠাই সেইজনী নাচি গৈ আছে এয়া কিমান আন্ধাৰ হৈছে দেখিছেনে এতিয়া মানে 4:30 হৈছে আমি গৈ পালোঁগৈ গহপুৰ পাই গৈ আছোঁ আৰু এতিয়া 6টামান বাজিছে ঠিক পোহৰ হ'ল আৰু এয়া আমি তেজপুৰ পাওঁ অৱস্থা আৰু পোৱাগৈ নাই পামগৈ তেজপুৰ পাবগৈ নালাগে বাৰু এয়া বাইদেউ টোপনি আছিলে উঠিলে এতিয়া আৰু মানুহবোৰ এতিয়াও পূৰা জোচত আছে 6:30 হৈছে পিলিটো ওলাইছে আৰু দেই ইমান ধুনীয়াকৈ গ্লাছখনত আহি পৰিছে মোৰ বোলো ভিডিঅ' এটা কৰি ৰাখোঁ আহি পালোঁহি এয়া আমি তেজপুৰ পোৱা অলপ আগতে ৰখি পানি মানুহখিনিয়ে চাহ খাওঁ বুলি ক'লে চাহ খালে আমি দুজনী বাৰু এনেই বোলো এনেই দেখুৱাওঁ আৰু ভিডিঅ'টোত অকণমান এয়া আমি চাহ নোখোৱা মানুহ আৰু গৰম পানীও নাখাওঁ আমি ঠাণ্ডা পানী আৰু বিস্কুট ল'লোঁ আৰু আহি পালোঁহি আমি কলীয়াভোমোৰা দলং আৰু এইখন হৈছে কলীয়াভোমোৰা দলং মই ফাৰ্ষ্ট টাইম আহিছোঁ দেই সেইবাবে ভিডিঅ'টো কৰি ৰাখোঁ পুৰা ড্ৰাইভাৰ যেন লাগিছে হাই ক'ত যাবা ক'ত যাবি মন্দিৰ তোমাক নিয়া নহ'ব আমাৰ গাড়ীত প্লিজ নামি যোৱা আৰু এনেদৰে ফূৰ্তি কৰি মেলি আহি পালোঁহি আমি য'লৈ আহিছোঁ বুলি কৈছিলোঁ সেই জেগাটো পালোঁহি গম পাইছে অকণমান কিবা ধৰিব পাৰিছেনে চাগে নাই ৰ'ব অকণমান ৰখিব দেখাই আছোঁ ইয়াত আমি শৰাই কিনি ল'লোঁ শৰাই মানে সজাই থোৱাই থাকে ডাইৰেক্ট লৈ লৈছোঁ তেনেকৈ আমি আচলতে ছিংগুলকৈ অহা নাছিলোঁ পাৰ্টি আহিছিলোঁ গাঁৱৰ মানুহখিনি আহিছিলে মানে সৌৱা দেখিবলৈ পাইছে চাগে সকলোৰে মানে কি বুলি ক'ম আৰু বুজাব নালাগে এইকণ জেগালৈ অহাৰ পাছত ইয়াৰ ৰাস্তাৰ পৰা কিমান যে ধুনীয়া লাগিছে মোক ইয়াতকৈ সুখ আৰু একো নালাগে ভগৱান আহি পাইছোঁহি আৰু সৰুটো কেঁচা মানে খেৰৰ ঘৰটো যে তাতে চাকি দিবৰ কাৰণে দিছে তালৈ চাকি নিব নোৱাৰি আৰু চাকি মানে তোমাৰ মিঠাতেল দি পানি জ্বলাব নিদিয়ে তাত ঘিউ দি জ্বলাবলগীয়া হৈছে আৰু আমি আহিছোঁ চাকি জ্বলাবৰ কাৰণে এয়া মই আগে কৈ আছোঁ তাই গ'লে ভিডিঅ'টো মই কৰি দিছোঁ তই যা চাকিখিনি বাৰু জ্বলাই লওঁ তাৰপিছত চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে প্লিজ চাব আধাকণীয়া নকৰিব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আপোনালোকে মোৰ ভিডিঅ'সমূহত ইমান মৰম দিয়াই নাই অলপ দিব চাকি জ্বলাই আজৰি হৈ আমি সেৱা ল'বৰ কাৰণে ওপৰলৈ যাওঁ তাই আজৰি হোৱা নাই কাৰণে ৰৈ দিছোঁ অকণমান আৰু চাগে কিবা কিবি বনাবৰ বাবে আছেই চব বনাই হোৱাগৈ নাই এতিয়ালৈকে অলপ মানে বাউণ্ডেৰীটোৰ বাহিৰত কিবা কিবি বনাই আছে ছাইডত মানে কিবা ঘৰ বনাই আছে ধৰিব নোৱাৰিলোঁ বাৰু ভালকৈ সোধাও নহ'ল কাকো আৰু কৈ আছোঁ কি যে সুখ মোক আৰু ইয়াতকৈ একো নালাগে প্ৰভু কিমান ধুনীয়া লাগিছে এইটো তলত যে দেখিছে খোলা দৰ্জা খোলা আছে সেইটো ফালে গৈ পানি প্ৰসাদ ল'ব লাগে আৰু আমি এতিয়া প্ৰসাদ নলওঁ ওপৰলৈ যাম ওপৰত সেৱাটো লৈ আহোঁ তাৰপাছত আহি তলত আমি প্ৰসাদ ল'ম পূজাৰ আৰু ইয়াত আমি পূজাৰ থালি দি সেৱা ল'বলৈ আহিলোঁ ভিডিঅ'টো বেছিভাগ কৰিব নোৱাৰিলোঁ অকণমান কৰিব পাৰিলোঁ কাৰণ ভিডিঅ' কৰিবলৈ দিয়া নহয় সিমানতে আহি মোক চিকিউৰিটিজনে ক'লেহিয়ে যে ভিতৰত ভিডিঅ' কৰিবলৈ দিয়া নহ'ব সেইবাবে ইমানতে ৰাখি দিলোঁ
আৰু আমি সেৱা কৰি আজৰি হৈ আহিলোঁ আৰু তলত যাওঁ প্ৰসাদ ল'বৰ কাৰণে। আৰু ওপৰত বস্তু এটা দেখাম চাব হা, ওপৰলৈ চাওক কিমান ধুনীয়া মৌচাক, গোটেইখিনি চাওকচোন পূৰা মৌচাক হৈ আছে, বহুতখিনি আছে। আৰু ইয়াত যে চবতকৈ বেছি কি আছে জানে, পাৰ, বহুত পাৰ আছে, ইমান ধুনীয়াকৈ বনাই আছে, ইয়াতকৈ আৰু কি লাগে। এয়া আমাৰ জেঠাই কৈ আছে আমাকো ভিডিঅ'ত উঠা আকৌ। আৰু এয়া মৃত্যুঞ্জয় মন্দিৰৰ মেইন যোনজন শুক্লাচাৰ্য আছিল তেখেতৰ মূৰ্তি থোৱা আছে। আৰু ছাইডতে আছে গণেশ বাবাৰ মূৰ্তি। আৰু এয়া প্ৰতিষ্ঠাপক মহামৃত্যুঞ্জয় মন্দিৰৰ ভিগুগিৰি, তেখেতকো ইমান ধুনীয়াকৈ সজাই থোৱা আছে। আৰু এই মন্দিৰ ভাগৰ কথাটো মই অকণমান গুগলত চাইছিলোঁ, তেতিয়া পাইছিলোঁ যে শুক্লাচাৰ্য এই মন্দিৰতে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিছিল আৰু ভিগুগিৰিদেৱে প্ৰতিষ্ঠা কৰিছিল এই মন্দিৰ। আৰু ইয়াত মন্দিৰ ভাগ 2003 চনত বনোৱা হৈছিল বুলি পাইছোঁ মই, কিন্তু ঠিক হয়নে নহয় মই ভালকৈ নাজানো, ইমান নাজানো বাৰু মই। আৰু আজৰি হৈ আহি আমি খালোঁহি, আমি কাৰণ তালৈ যোৱাৰ বাবে নিৰামিষ খাই আছিলোঁ, সেইবাবে নিৰামিষ থালিয়ে ল'লোঁ। আৰু এই আমাৰ বাইদেউ পানী খাই আজৰি হৈ আমিও নগাঁও এৰিবৰ বাবে আহিলোঁ, ইমানে আছিল নগাঁও। আৰু তাৰ পৰা আহি আমি সোমালোঁহি বিশ্বনাথ চাৰিআলিতে থকা নাগ শংকৰ মন্দিৰত। আৰু ইয়াৰ পৰিৱেশো কিন্তু খুব সুন্দৰ, কিমান যে ধুনীয়া বনাইছে। ইয়াত চাওকচোন পৰিৱেশটো কিমান ধুনীয়া। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে যে চবতকৈ সুবিধাজনক এখন পাৰ্ক আছে। আৰু আমাৰ লগত অহা গোটেইকেইটা পোৱালি প্ৰথমেই গৈ তাতে সোমালেগৈ। আৰু আমি বোলো নহয়, ভালকৈ চাই চিতি আজৰি হ'লোঁ, আমাৰতো তাত কাম নাই পাৰ্কখনত, কাৰণ আমি ডাঙৰ সেইবাবে। আৰু মই যাওঁতে চুলি উঠি গৈছিলোঁ, মাথাটো ইমান বিষাল যে মই লাষ্টত চুলি মেলিবলগীয়া অৱস্থা হৈ গ'ল। তাই কৈ আছে কিবা এটা, মই শুনিছোঁ পিছফালে চাই। পৰিৱেশটো কিন্তু খুব ধুনীয়া, ইমান ধুনীয়াকৈ গছ গছনিসমূহ আছে নহয়। সৰুটো অকণমান আঁতৰলৈ গৈ ঘৰটো যে দেখিছে সেইটো অতিথিশালা, তাতে থাকিবলগীয়াখিনি চাগে থাকে, ইমান ভালকৈ মই নাজানো। আৰু এয়া নাগশংকৰ মন্দিৰ, য'ত আমি চাকি দিছোঁ এইখিনিতে। আৰু ভিতৰলৈ গৈ সোমালে পূজাৰী আছে, তাত সেৱা সৎকাৰ কৰি আহিম। ইয়াৰ ভিতৰলৈ বৰ ফোনে দিয়ে, তথাপিতো মই ভিডিঅ' নকৰিলোঁ আৰু বেয়া পালোঁ। আৰু তাৰপিছত নাগশংকৰ মন্দিৰৰ পিছফালে থকা পুখুৰীটোলৈ গ'লোঁ। আৰু তাত গৈ যে কিমান ভাল লাগিল মই আপোনালোকক বুজাব নোৱাৰিম, কাৰণ তাত মানে আমাৰ সোমাওঁতেই কৈছে, যেতিয়া আমি চাকি কিনিছোঁ তেতিয়া কৈছিল যে মাছ এপেটি লৈ যাবলৈ। মই ইমান নাজানো কাৰণ মই আগতে যোৱা নাই, সেইবাবে মই ভাবিলোঁ কাছৰ আছে বুলি কৈছিল। আৰু মন্দিৰটোৰ ফ্ৰণ্টত লিখাই আছে বাৰু, ইফালে মই দেখাবলৈ নহ'ল। কাছৰ আছে যদিও যে ইমানখিনি ওলাব মই ভবা নাছিলোঁ, চবেই কিবা কিবি দিছে। আৰু তাত মানে বেলেগ দিবলৈ দিয়া নাছিল, অকল শুকান মাছৰ পেকেট পাইছিলোঁ, শুকান মাছ দিব কৈছিলোঁ, শুকান মাছ দিছিলোঁ। আৰু চব কিমান ডাঙৰ ডাঙৰ কাছৰ, মই যে ফাৰ্ষ্ট টাইম দেখিছোঁ ইমান ডাঙৰ। দেখিছোঁ আগতে সৰু দেখিছোঁ, কিন্তু এইখিনি বহুত ডাঙৰ আছিল। আৰু মাছ, শাল মাছ কেইটামান আছে বুলি কৈছে, সেইকেইটা শাল মাছ বুলি কৈছে, মই চিনি নাপাওঁ ভালকৈ। সেইকেইটা বহুত ডাঙৰ, আপোনালোকক মই ফটো উঠালে ভিডিঅ'ত ইমান সহজে ধৰিব নোৱাৰে, আৰু মোৰ ফিলিংছটো ভিডিঅ'ত আপোনালোকে বুজিব নোৱাৰে, তথাপিতো মই কৈছোঁ আৰু। কিন্তু বহুত ভাল লাগিল, চাওকচোন। বিশ্বনাথ চাৰিআলিতে এয়া চাই মেলি আজৰি হৈ আমি ক'তো নগ'লোঁ, ডাইৰেক্ট ঘৰলৈ কাৰণে উভতিলোঁ। আৰু আহোঁতে এইজনী চাওকচোন, তাই কথা সুধিলে আপোনালোক পাগল হৈ যাব, গোটেই গাড়ী মানুহ হাঁহি ফিট হৈ গৈছোঁ। চাওক তাই ষ্টাইল দেখক আপুনি, ৰূপটো চাওকচোন কিনো হৈ পৰিছে। তাই কথা সুধি অকণমানি পোৱালি চব হাঁহি ফিট, চাওকচোন।